বজাৰত লাখ টকাৰ মূল্যৰ এইবিধ টেঙেচি শাক। এই গছবিধক আপুনি সাধাৰণ বুলি ভাবি ভুল নকৰিব। টেঙেচি শাকৰ বৈজ্ঞানিক নাম হৈছে অক্সেলিছ কৰ্নিকুলেটাৰ আৰু এই শাকৰ ইংৰাজী নাম হৈছে উড চৰেল। টেঙেচি শাকত থকাৰ প্ৰধান উপাদানসমূহ হৈছে ভিটামিন চি, এণ্টি অক্সিডেণ্ট, প্ৰটিন আৰু আইৰণ, যিবোৰ উপাদানে আমাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰাত সহায় কৰে। এই টেঙেচি শাক আপুনি নিশ্চয় খাই পাইছে, কিন্তু এই টেঙেচি শাকত কি কি ঔষধীয় গুণ আছে আপুনি হয়তো নাজানে। টেঙেচি শাকৰ উপকাৰী গুণসমূহৰ ভিতৰত এই শাক পুঠি মাছৰ লগত আঞ্জা কৰি খালে আভোক দূৰ কৰে। গ্ৰহণী আৰু ডায়েবেটিছ ৰোগৰ মহৌষধ বুলি এই শাকবিধক কোৱা হয়, কিয়নো এই শাকবিধে তেজত থকাৰ শৰ্কৰা নিয়ন্ত্ৰণ কৰি ডায়েবেটিছ ৰোগ নিৰাময় কৰাত সহায় কৰে। গৰমৰ দিনত টেঙেচি শাক খালে পেট ঠাণ্ডা কৰি ৰাখে আৰু ৰুচি দূৰ কৰাত সহায় কৰে। কুষ্ঠ আৰু অৰ্শ ৰোগৰ বাবে এই টেঙেচি শাক অতিকৈ উপকাৰী। প্ৰস্ৰাৱ জ্বলা-পোৰা কৰিলে এই টেঙেচি শাকৰ আঞ্জা বনাই খালে প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাৰ নিৰাময় হয়। ইয়াৰ উপৰিও পেটৰ কামৰণিৰ শৌচত যদি আপোনাৰ তেজ যায় তেনেহ'লে এই শাকে নিৰাময় কৰে। প্ৰধানকৈ এই টেঙেচি শাকে যিসকল মানুহৰ ডায়েবেটিছ ৰোগ আছে সেইসকল ব্যক্তিৰ ৰোগ নিৰাময় কৰাত সহায় কৰে। গতিকে যিসকল লোকৰ ডায়েবেটিছ ৰোগ আছে সেইসকল লোকে প্ৰত্যেক দিনে অন্তত কম পৰিমাণে হ'লেও টেঙেচি শাক খাব পাৰে। উল্লেখযোগ্য যে কেঁচুমৰীয়াৰ তথাৰ শৌচত যদি আপোনাৰ তেজ যায় সেই বেমাৰৰ নিৰাময়ো এই টেঙেচি শাকতে পোৱা যায়। টেঙেচি শাকত প্ৰচুৰ পৰিমাণৰ এণ্টি অক্সিডেণ্ট পোৱা যায়, যিয়ে মুখৰ ঘাৰ আৰু হজম শক্তি বৃদ্ধি কৰাত এই টেঙেচি শাকে সহায় কৰে। জ্বৰ কমোৱাটো এই টেঙেচি শাকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও ছালৰ সমস্যা যেনে ফুলা, খজুৱতি আদি ৰোগসমূহৰ উপশম এই টেঙেচি শাকতে পোৱা যায়। টেঙেচি শাকত যথেষ্ট পৰিমাণৰ ভিটামিন চি পোৱা যায়, যিয়ে স্কাৰ্বিৰ দৰে ৰোগ নিৰাময় কৰাতো সহায় কৰে। এই টেঙেচি শাকে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতো সহায় কৰে। সঁচাকৈ বাৰীৰ চুকতে পৰি থকাৰ এই টেঙেচি শাকবিধে যে এশৰো অধিক উপকাৰী গুণ আছে আপোনালোকে হয়তো আগতে জনা নাছিল। এই টেঙেচি শাকৰ পৰাই এতিয়া বহু ঔষধ উদ্যোগত ঔষধ প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে, যি ঔষধ বজাৰত লাখ টকাৰ মূল্য আৰু লাখ টকাত বিক্ৰী কৰা হয়। সঁচাকৈ বাৰীৰ চুকতে পোৱাৰ এই টেঙেচি শাক খায়ো আপুনি বহুকেইটাৰ বেমাৰ উপশম পাব পাৰে। এই ভিডিঅ'টো যিমান পাৰে সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক, সকলোৱে যাতে জানিব পাৰে আমাৰ বাৰীৰ চুকতে পৰা এই টেঙেচি শাকৰ গুৰুত্বপূৰ্ণ ভূমিকাসমূহ। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।